আছে ময়ো ভালে আছোঁ তো আজি মানে মোক এটা বেলেগ ৰূপত দেখিছে আমি আজি সোণালী জয়ন্তী উপলক্ষে ছয়গাঁৱলৈকে শোভাযাত্ৰা কৰিবলৈ যাম তো আপোনালোকে চাই থাকক ভিডিঅ'টো দেই এয়া আছে মোৰ লগত কবিতা হাই কবিতা তো গৈ থাকোঁ আমি এতিয়া শোভাযাত্ৰালৈ তো চাই থাকক ভিডিঅ'টো গাইজ শোভাযাত্ৰালৈ ধুনীয়াকৈ ওলাই আহিছে মানুহবোৰ এয়া লাইন পাতি আছে আমিও এইবাৰ তাত গৈ গোটেইকেইজনী লাইন হওঁগৈ সেয়া চবেই ধুনীয়া ধুনীয়া সাজ পোছাক পিন্ধি আহিছে বিহু ৰাভা গাৰো গোটেইবোৰ জনজাতি মিলি এনেকৈ আমি শোভাযাত্ৰা কৰিম ছয়গাঁৱলৈকে সেইফালে আছে বেণ্ড পাৰ্টি ইফালে আছে পূৰা সাজু হৈ আছে মানে ধুনীয়াকৈ বিহুৰ পোছাক পিন্ধি পূৰাকৈ সাজু হৈ আছে এইফালে স্কুলীয়া ছোৱালীবিলাক গোটেই আহিছে এয়া ছাত্ৰ ছাত্ৰীসকল যাবলৈ সাজু হ'লেহি চবেও চবফালে মানে হুলস্থুলৰ পৰিৱেশ হৈছে এইফালে বেণ্ড পাৰ্টি বজাইছে এইফালে সাজু হৈছে ধুনীয়া এটা পৰিৱেশ আৰু এয়া হ'ল শোভাযাত্ৰা উপলক্ষে আমাৰ আয়োজন মানে তাঁতৰ শালত কাপোৰ বোৱা আৰু এটা মানে লগৰীয়া হিচাপে কাপোৰ চাই দি আছে আৰু এটা যঁতৰত মানে সূতা পকাই আছে আৰু এয়া হৈছে পিঠাগুড়িখনৰ দৃশ্য আৰু যিহেতু ভোগালী বিহু উপলক্ষে বেছি দিন নাই তো এনেকৈ আমাৰ গাঁৱলীয়া মানুহৰ আগতীয়াকৈ এই কাৰ্য জড়িত হৈ থাকে বুলি ক'ব পাৰি আৰু এই আমি এনেকৈ আছোঁ সকলোৱে ৰখি আছোঁ মানে এতিয়া আয়োজন চলি আছে যাবলৈ হোৱা নাই অকণমান পিছতে যামগৈ আৰু এয়া ফটো উঠাত ব্যস্ত এয়া চব মানুহ মানে ৰভাতলিত বহি আছে চবেই আৰু এয়া হৈছে আমাৰ মামা মানে লাচিত বৰফুকনৰ ৰূপ লৈছে আৰু এয়া হৈছে সকলোৱে যাবলৈ সাজু মানে লাইন পাতি আছে চবেই ভাবিছোঁ আৰু আমি গোটেইবিলাকে এতে আছোঁ ইমান ৰ'দ দিছে এইবিলাক আমাৰ আমি ৰাভা সাজ পোছাক পিন্ধিছোঁ আমি ৰাভা জাতিৰ এতিয়া আমাৰ শোভাযাত্ৰা আৰম্ভ হৈ গ'ল এনেকৈ আমি ধুনীয়াকৈ লাইন পাতি পাতি গৈ আছোঁ শাৰী পাতিকৈ চবে আমি এয়া হৈছে অনুপম দা এয়া হৈছে লাম্বু এয়া হৈছে কৃষ্ণাবাই দে হাই কৈ দে আৰু এইফালে আছে বেণ্ড পাৰ্টি আছে আৰু ভিন স্কুলৰ মানে চবেই আছে আৰু আমার মেঘা বাইদেউ তো গাইছ এনেকৈ আমি গৈ গৈ আধা পালোহি আৰু এনেকৈ গৈ আছোঁ আমার মহেশ কলিতা স্যার আমার মহেশ কলিতা স্যার আগত গ'ল গাইছ এতিয়া আমি গৈ আছোঁ এতিয়া আমি ছয়গাঁও পাওঁ আৰু
এইখিনি কি বুলি কয় ইনি কিবা বুলি কয় নাজানো কিবা এ মুঠতে ছয়গাঁও পাহাৰো দে গাইছ আমি এতিয়া গৈ আছোঁ চববিলাকে এতিয়া আমি ছয়গাঁও পাওঁ হ'লোঁ আৰু মোৰ একদম অৱস্থা নোহোৱা হৈছে এনেই আগতে ভৰিৰ বিষ হৈ আছিলে আৰু এইবাৰ বোলোতে আৰু ভৰিৰ বিষ হ'ল মানে মই গধূলা কি কৰি নাছোঁ ভাবিয়ে পৰা নাই ৰ এইটো আমাৰ কবিতা সেয়াৰো অৱস্থা নাই আমাৰ দুটাৰে অৱস্থা নাই চবৰে অৱস্থা নাই আমাৰ বেছিকৈ অৱস্থা নাই আমাৰ দুটাৰো বিল ভাগৰে লাগছে দে একদম ভাগৰ লাগি গৈছে দেই এই আমি হাইৱে পাই গ'লোঁ সঁচাকৈ এবাৰ আমি ঘৰলৈ যাম তো চাই থাকক ভিডিঅ'টো এনেকৈ আমি জাতি জনজাতি চবেই মিলি আমি শোভাযাত্ৰা কৰিলোঁ ছয়গাঁৱলৈ বুলি এতিয়া আমি গৈ থাকোঁ আৰু পানটানলৈ কেমন লাচিত বৰফুকন গাই ছয়গাঁও গেলি যে বুলি আহিব পাৰিছোঁ মই মানে ভাবাই নাছিলোঁ মই যে ছয়গাঁও গেলি বুলি আহিব পাৰিম কিবা এটা জছত মানে চবৰ লগতে মিলি জুলি মানে পাৰিছোঁ আৰু কিবা এটা জছ আহিছে মানে চবেই জনজাতিৰ মানে চব ল'ৰা ছোৱালী ইয়াতে মানে উপভোগ কৰিছে এই শোভাযাত্ৰাটো তো তেনেকেই আৰু এতিয়া আমাৰ শোভাযাত্ৰা হৈ গ'ল চবেই মানে নিজা নিজা ঠাইত বহিবলৈ লৈছে চবেই বহিবলৈ লৈছে চবৰ ভাগৰো লাগিছে গাইজ আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল তো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু সকলোৱে যাতে ছাবস্ক্ৰাইব কৰে আশা থাকিল এতিয়া অকণমান বহি আৰু আমি বিহু চাই আছোঁ গোটেইবোৰ তো আজিৰ ভিডিঅ'টো ইমানখিনি